আমি আহি গ'লোঁ ব্যঞ্জন ফেমিলি ধাবা দেখাই আছোঁ আপোনালোকক আজি আমাৰ এক্সপিৰিয়েঞ্চ ব্যঞ্জন ধাবা সোণাপুৰ চিলি পটেটো আহিল তো গাইজ আমাৰ আজি অৰ্ডাৰ দিছিলোঁ ফ্ৰাইড ৰাইচ আৰু বনলেছ চিলি চিকেন তো ইহঁতে চাওঁ ঠিকে আছে নে চাওঁ এইটো ঠিকে আছে কমপ্লিট ল'লে 1100 টকা চেণ্ডেল চাওঁ চেণ্ডেলটো তই ঘৰত যাই দেখাই দিব যোনটো পিন্ধি আছিল সেইটোৱে তো 1100 পুনৰ এটি নতুন ভিডিঅ'লৈ জয় ব্লগলৈ আপোনালোকক স্বাগতম আশা কৰোঁ আপোনালোকৰ ভাল মোৰো ভাল আজি আমি আহিছোঁ বজাৰত হয়নে পিছত দেখক জয় ব্লগ গাই যেতিয়া ল'লোঁ আমি কল জাহাজী কল হয়নে 6টা দিছা 50 টকা গাই 6টা জাহাজী কল ল'লোঁ আমি হয়নে হানবিকা হানবিকা খাই আছে ললিপপ খাব লাগে আৰু ভাল এনে সিফালে দিয়ক পিছফালে দিয়ক অলপ কম বেছ হ'ব ল'বা নেকি কিমান কিলো আছিলে এইটো 3 কেজিমান আছে কিমান হ'ব দাদা 420 420 অলপ কমকৈ ৰাখা হা 400 টকা ল'ব ন মাছটো খাই টেষ্ট হ'ব ন দিব নেকি পুজত সোমাইছোঁ কেক আছে পেষ্ট্ৰি কোনটো পাইনাপল পেষ্ট্ৰি আৰু হোৱাইট চকলেট কোনটো খাবা জান হা কোনটো খাবা ডোনাট নাখায় ভাল নালাগে হোৱাইট চকলেট পেষ্ট্ৰি দি দিয়ক নেকি দুটা পাইনাপলটোত এইটো পাইনাপল আছে ন ৰ পাইনাপল আছে এইটো খাই নাখাব তেতিয়াহ'লে এইটো দি দিয়ক হোৱাইট চকলেটটো ভাল হ'ব ন সেইটো দি দিয়ক পাইনা হা হৈ গ'ল ল'লোঁ তো গাইজ আমি আহি পালোঁ বজাৰৰ পৰা হানবিকাই খালে আজি ললিপপ দেখিছেনে ৰাতিপুৱাই ললিপপ খাইছে হয়নে হানবিকা হা তো হানবিকাই খালে ললিপপ আজি খাওক বাৰু হানবিকাই খাব ইচ্ছা কৰিছে ৰাতিপুৱাই কিন্তু দিব নালাগে ৰাতিপুৱা তথাপি দিছোঁ এয়া আনিলোঁ কল এয়া চব্জি এয়া অমিতা এয়া দুটা পেষ্ট্ৰি আছে ইহঁতৰ আৰু এয়া মাছ আছে আজি ডাঙৰ মাছ আছে দেই গাইজ ৰৌ মাছ আজি বেলেগ মাছ অনা নাই মস্ত ডাঙৰ ৰৌ মাছ দেখিছেনে ঘৰটোৰ ভিতৰত দেখাইছোঁ মস্ত ডাঙৰ ৰৌ মাছ ৰৌ মাছৰ আজি অমিতা আৰু আলু দি বনাব লাগিব এইটো হৈছে আজি ভিডিঅ'ৰ মেইন আমাৰ থিম তো চাই থাকক জয় ব্লগ আৰু এনজয় কৰক আজি আমাৰ লগত আজিৰ দিনটো গাইজ এনজয় কৰক এনজয় কাৰণে দিছোঁ ভিডিঅ'বিলাক বেলেগ একো নাভাবিব অকল এনজয় কৰক চাওক এনজয় কৰক তো গাইজ আমাৰ মাছৰ আঞ্জা আজি ৰেডি আজি পম্পি বনাইছে অমিতা আৰু আলু আৰু ধনিয়া দেখিছে নেকি মজা হৈছে গাইজ না মজা হৈছে তো গাইজ এতিয়া আমি খাব লাগে আৰু কি দুডু কোনে দুডু খায় তোৰ নাই দুডু খায় হানবিকাই কি দুডু খাবা নেকি মাই হানবিকা কান্দিছে দেখিছে নে কান্দিছে কিয় কান্দিছে বা কিয় কান্দিছা ডোডো কাই ডোডো খাবা মাম্মি ডোডো খাব গাইজ দেখিছে নে মাম্মি ডোডো খাব গাইজ এতিয়া আমি যাব ওলাইছোঁ ফুৰিব অলপ আবেলি হ'ল আবেলি মানে এতিয়া অলপ মানে বেছি আবেলি হ'ল 5:30 বাজি গ'ল বেছি আবেলি গ'ল হানবিকাৰ হাগা লাগছে নেকি কেনেকৈ খোজ কাঢ়িছে হা হানবিকা হাগা লাগছে নেকি কেনেকৈ খোজ কাঢ়ি আছা তুমি কিয় হা ভাগৰ লাগছে হানবিকাৰ একচুৱেলি ভাগৰ লাগছে আৰু পম্পীৰ মেকআপ হোৱা নাই পম্পী বিৰাট মেকআপ কৰি গাইছ কি ক'ব নাৰীৰ জামানা নাৰীবিলাক এনেকুৱাই মেকআপত ব্যস্ত
কি ক'ম আমাৰ পুৰুষৰ একো নাই সাজপাৰ জাষ্ট পিন্ধিলোঁ কাম ফিনিছ হয়নে সেই নাৰীবিলাকৰ মেকআপ মুখ কৰিছে এই চাইডত এইটো মেকআপ কৰিছে ফুৰিব যায় বোলে হয় নাই দেখিছে তো গাইজ আমি ওলাই আহিলোঁ এতিয়া বজাৰ কৰিবলৈ যাওঁনে ক'ৰবাত বেলেগতে যাওঁ তো গম পাব চাই থাকক ভিডিঅ'টো তেতিয়া গম পাব দেখাই দিয়া বাহিৰখনটো আমি পালোঁ এতিয়া গণেশগুৰি চাইড চাই থাকক ভিডিঅ' চালে মজা পাব তো গৈ আছোঁ আমি আজি খাব যাব পাৰোঁ ঠিক নাই ক'ৰবাত চাই থাকক চালে গম পাব তো যাই লওঁ ৰ'ব তাৰপিছত দেখাই আছোঁ জেগা পাই দেখাই আছোঁ আপোনালোকক চাই থাকক আৰু কি ক'মনো এতিয়া গাড়ী চলাই আছোঁ চাই থাকক বেছি ভিডিঅ' নকৰোঁ গাড়ী চলাই থাকিলে জেগাত গৈ দেখাই আছোঁ গাইজ আমি এতিয়া আহি পালোঁ সোণাপুৰ এইখন ব্যঞ্জন ফেমিলি ধাবা আজি ইয়াত ব্যঞ্জন ফেমিলি ধাবাতে আমি এটা নৈশ আহাৰ গ্ৰহণ কৰোঁ দিয়ক কি কয় কৰোঁ দিয়ক তো গাইজ আমি আহি গ'লোঁ ব্যঞ্জন ফেমিলি ধাবা এইটো ফাৰ্ষ্ট সোমোৱাৰ পৰা এইটো মাইনা শুই আছিল মাইনা উঠি গ'ল তো আমি এতিয়া ব্যঞ্জন ফেমিলি ধাবাত সোমাইছোঁ ইয়াতে বাহিৰতো খাব বঢ়িয়া চিষ্টেম কিন্তু ন চিষ্টেমটো ভাল আৰু ইয়াৰ এইটো ভিতৰৰ ইয়াৰ এটা সেই আছে খাব পৰা তাৰমানে হাত এটা আছে ধুনীয়া তো গাইজ ইয়াতে খাই লওঁ আমি ব্যঞ্জন তো গাইজ আমি ইয়াতে বহিছোঁ এতিয়া ধাবাখনত মাইনা চাইনা বহিছে ঠাণ্ডা লাগছে ইয়াত এনেকুৱা খাই লওঁ কেনেকুৱা হয় চব দেখাই আছোঁ আপোনালোকক আজি আমাৰ এক্সপিৰিয়েঞ্চ ব্যঞ্জন ধাবা সোণাপুৰ তো কেনেকুৱা লাগে খাই দেখাই আছোঁ আহক মানুহ আহক অৰ্ডাৰ দিম গাইজ আমি ব্যঞ্জনৰ মেনুখন চাই আছোঁ গোটেই প্ৰাইচবিলাক বেয়া নহয় আপোনাৰ এটা স্ক্ৰীনশ্বট মাৰি ল'ব সোণাপুৰৰ কিন্তু চব প্ৰাইচবিলাক ঠিকেই আছে দেখিছেনে গোটেই বেয়া নহয় প্ৰাইচবিলাক ঠিকেই আছে তো প্ৰাইচবিলাক ভালে তো গাইজ আমাৰ আলুৰ কি কয় এইটো পটেটো চিলি পটেটো আহিল একদম চিলি পটেটো খাই লওঁ তো মাইনে খাওঁ তো গাইজ আমাৰ আজি অৰ্ডাৰ দিছিলোঁ ফ্ৰাইড ৰাইচ আৰু বনলেছ চিলি চিকেন তো ইহঁতে খাব বোলে বনলেছ চিলি চিকেন আৰু ফ্ৰাইড ৰাইচ তো আহি গ'ল আমি তো মাইনাই খাব তো খাই লওক দে খোৱা মাইনাক এতিয়া লাগি দিছিলে গৰম আছে খায়ে তাই এতিয়া চিলি চিকেনটো ভাল আছে চাগে দেখাত গম পাই দিয়া মাইনাক দি দিয়া মাইনা তুমি খাবাই নেকি নে কি দিয়া ডিছকাউণ্ট দি দিয়া ঠিক আছে লাগিলে কম হা তোমাক কৈ দিয়া আহি গ'ল মাইনা কি ল'ব দিয়া ঠিক আছে লৈ লোৱা মাইনা লৈ লোৱা গাইজ এতিয়া খাই আছোঁ আমি টেষ্ট আছে ন খাই দিয়া কম্পি খাইছা বাবু খাই দিয়া খাইছা চামুচ লৈ লোৱা তো খানাটো বেয়া পোৱা নাই গৰম কিন্তু খানাটো ফ্ৰাইড ৰাইচটো বেয়া নহয় চিকেনটো চিকেনটো ফ্ৰেছ হৈ দিছে চিকেনটো গাইজ ফ্ৰেছ হৈ দিছে ভালে মোৰ হিচাপত ভালে পাইছোঁ বঢ়িয়া তো গাইজ চাওক আমাৰ খানাৰ কাষতে আৰু এটা ডগী আছে ৰখি আছে টো এইটো চাই দেখিছে নাই আমাক চাইছে সি আমাৰ পৰা খাইছে দিছে চাৰা খাইছে সি ভাল পাইছে হয়নে হানবিকাও দিছে আমাৰ খানা চানা অৱস্থা নাই এতিয়া হ'ল আমাৰ খোৱা এতিয়া আমি যাব ওলাইছোঁ চাই থাকক জয় ব্লগ কিছু এতিয়া যাব ওলাইছোঁ ব্যঞ্জন খাই আমাৰ ৰাতিৰ আহাৰ হ'ল এতিয়া যাওঁ ক'ৰবাত কফি চফি খাওঁ বিচাৰোঁ ব'লক যাওঁ তো গাইজ জোনাকীৰ পৰা আমি গোল্লা আনিলোঁ 15টা একদম 300 মজা লাগছে সেইকেইটা গোল্লাকেইটা পূৰা গৰম মজা গাইজ এতিয়া আহিছোঁ জোতা চেণ্ডেলৰ দোকানত পম্পী আৰু মাইনাক দেখিছেনে গাইজ পূৰা একদম জোতা চেণ্ডেল চোৱাত ব্যস্ত পম্পী একদম পূৰা চাই আছে ৰ'বক কিবা কিনে তাই আজি পইচা যাব মোৰ পম্পী চেণ্ডেল চাইছে
চাওঁ ঠিকে আছে নে চাওঁ এইটো ঠিকে আছে ভালো লাগছে তোৰ পৰা তো গাইজ পম্পি ল'লে 1100 টকা চেণ্ডেল চা চেণ্ডেলটো তই ঘৰত যাই দেখাই দিব যোনটো পিন্ধি আছিল সেইটোৱে তো 1100 টকা ল'লে তো ভাল লাগছে গাইজ আমাৰ ৰামু কাকা চাক কি ষ্টেণ্ডাৰ্ড ৰামু কাকা দেখিছেনে এই বাপনে পৰিছে বহি চাক বুট চুট পিন্ধি কি ৰামু কাকাই পূৰা একদম পূৰা ৰামু কাকাই বুটছে এততি লাগে এইটো আৰু তো গাইজ আমি আহি পলোঁ খানা চানা খাই আৰু পম্পি কিনিলে পূৰা চেণ্ডেল বুট কিনি পেলালে আজি বুট লাগে বোলে ততি খাম তো গাইজ আজি ভিডিঅ'টো এইখিনিতে আছিল কেনেকুৱা পালে ক'ব কমেণ্ট এটা কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এইখিনি আছিল বাই বাই